নমস্কাৰ বন্ধুসকল, মই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। মানে বন্ধুসকল, আজি কথাটো এনেকুৱা, আমি মানে NSPCত গৈ আছোঁ মানে চাবলৈ NSPCত কি আছে কি কি নাই আপোনালোকক দেখাম। মোৰ লগতে থাকক, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। বন্ধুসকল, আমি এতিয়া NSPC যোৱা পথত এখন বিশেষ ঠাই পালোহি। মানে এনেকুৱা এখন বিশেষ ঠাই, মানে এটা বিশেষত্ব আছে। মানে এইখনৰ নাম হৈছে গুপ্তা ব্ৰিজ। এই ব্ৰিজতে মানুহবোৰে মানে ছিজনত মানে খানা চানা খাবলৈ আৰু পিকনিক পাৰ্টি কৰিবৰ কাৰণে আহে। আৰু ইয়াতে এখন সুন্দৰ এখন নদী, এখন নদীতে মানুহবিলাকে ইয়াত পাৰ্টি কৰে। দৃশ্য এটা পাহাৰৰ পৰা অহা এখন নদী, তাত চব সৰু ল'ৰাবিলাকে পূৰা গা ধুই পূৰা ধেমালি কৰি আছে। পানীবোৰ ইমান চাফা। তো অকণমান গৰম হৈছে আজি, বহুত ৰ'দটো হেৰি হৈছে। অলপ মুখখনকে ধুই লওঁ। একো নাই দেই, এখন নদী বহুত ধুনীয়া, আপোনালোকে আহিব। ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্য দৃশ্য। আপোনালোকে ছিজনত আহিব, সেইটো কাৰণে বোলো আপোনালোকক অলপ দেখাওঁ। নিজেতো চাইছোঁৱেই, এবাৰ প্লানিং কৰিব লাগিব ইয়াতে অহা। আমিও অহা নাই, এবাৰ ফাৰ্ষ্ট টাইম ইয়াত আহিছোঁ। মানে চব এইখনে নদীখন, এখন দলংখন ধুনীয়াকৈ এইটো চাইডে, মানে সেইটো চাইডে NSPC যায়। এইফালে আমাৰ গোগামুখ টাউনখন আছে। সৰুৱা মোৰ লগৰজন মানে ৰ'দ পোৱাৰ কাৰণে তেওঁ মানে দলঙৰ তলতে ৰখি থাকিলে আৰু ইয়ালৈকে নাহিলে। বন্ধুসকল, এতিয়া মই আৰু এটা আপোনালোকক এজন বিশেষ ব্যক্তিক দেখাম, যিহেতু তেওঁ ইয়াতে অংকন কৰি থৈছে। এইখিনি ৰ'ব, মই গৈ আছোঁ তেখেতৰ ওচৰলৈ। বন্ধুসকল, এইজনে সেই বিশেষ ব্যক্তিজন, যিজনে অৰণ্য ৰোপণ কৰি ভাল পোৱা মানুহজন, বিশ্ববিখ্যাত এইজনে সেই ব্যক্তিজন। ইয়াতে দলঙত মানে তেখেতৰ স্মৃতিত মানে তেওঁ অংকন কৰি থৈছে। চাওক, তেওঁ গছপুলি ৰোপণ কৰা এটা দৃশ্য। বিশ্বৰ বিখ্যাত ব্যক্তি এওঁ, যাদৱ পায়েং ডাঙৰীয়া। ব'লা, এতিয়া আমি ইয়াৰ পৰা গৈ থাকোঁ। বন্ধুসকল, আমি এতিয়া NSPC ভিতৰলৈ সোমাই আহিছোঁ। ইয়াত চাওক, ইয়াৰ লোকেশ্যনবিলাক চাওক আপোনালোকে। মই এবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াতে। আপোনালোকে যিমান দূৰ হয় মই চেষ্টা কৰি দেখাবলৈ। ডেমটো আৰু গৈ আছে, গৈ আছোঁ এতিয়া ডেমটো। এখন নদীখনৰ ওপৰত এখন সৰু জাহাজ ৰাখি থৈছে, যিবোৰ গাড়ী অনা হয়। গাড়ীবিলাক ইয়াতে মাল ভৰ্তি হ'লে মানে ইপাৰ সিপাৰ কৰিব কাৰণে সুবিধা হয়। এখন চাওক আপোনালোকে, এখন জাহাজে হয় আচলতে। এইখন এখন হেংগিং ব্ৰিজ, যিখন ওলমা দলং। এই ওলমা দলঙেদি অকল মাল বস্তু অনা হয় ন, বালি শিলগুটি ইপাৰৰ পৰা এপাৰলৈ অনা হয়। আৰু ইয়াৰ পৰাই ভিতৰত কাম কৰা জেগালৈ ড্ৰেমবিলাকত লৈ যোৱা হয়। ইয়াৰ আছে এইবিলাক তলি, এই তলিৰ ওপৰেদি গৈ থাকে এখন। দেখিছেনে আপোনালোকে ওপৰত কিমান ওপৰত আছে এইখন তলিখন। এই সিপাৰৰ পৰা এপাৰলৈ আহে মানে বস্তুবিলাক, ইয়াৰ পৰাই নিয়া হয়। মানে সেইখন ওলমা দলঙত মানুহ যোৱা নহয়। চ' ফাইনেলি বন্ধুসকল, আমি আহি এতিয়া ইয়াৰ নামনি সুবংশিৰি জলবিদ্যুৎ প্ৰকল্পৰ NSPCত আমি এতিয়া বৰ্তমান পালোহি। এইটোৱে সেই ভিউটো, সেইটো ড্ৰেমটো ইয়াৰ মানে আগলৈ যাবলৈ নিদিয়ে আমাক। এইটো ড্ৰেমটো ইয়াতে এতিয়া চলি আছে, ইয়াতে চলি আছে এইটো ড্ৰেমটো।
এইফালে এটা ভিতৰতে এটা টাৰ্নেল আছে সুৰংগৰ যিটো, এই সুৰংগটি মানে আমাক এলাউ কৰা নাই যাবলৈ। এইদি মানে অকল যিসকল ইয়াৰ কাম কৰা মানুহ সেইসকলে যাব পাৰে। সেইটোৱে সেই যিটো আজি ইমান দিনে চাম বুলি ভাবিছিলোঁ, চোৱাহি নাছিলোঁ ইমান ঘৰ আজি আহি সেইখিনি চাবলৈ। আছে এইবোৰত ইয়াৰ সেই কণ্টেক্টবোৰ আহি কাম কৰে, তাৰ পৰা গাড়ী কাম এনেকৈ কাম চলি আছে আজিলৈকে ধুনীয়াকৈ, আৰু বেছি কাম নাই চাগে। সেইজন মোৰ লগৰ, গোগামুখৰে লগৰ। মানে এইজনৰ লগতে আহিলোঁ মই আজি চাবৰ কাৰণে। ইয়াততো মই আগে পিছে আহি পোৱা নাই। ইয়াতে কি আছে বন্ধু কৈ দিয়াচোন। আপোনাৰ ইয়াত এইটো মেইন ডেম, এইটো মেইন ডেমটো হয়। তাৰপাছত আপোনাৰ এইফালে পাহাৰৰ কাষৰ এইটো দেখি থকাটো আপোনাৰ এইটো পাৱাৰ হাউচ। ইয়াৰ আগত আপোনাৰ 8টা টাৰ্নেল আছে, সুৰুংগ আছে 8টা, পাহাৰৰ ভিতৰে আছে, ডেমৰ আগত আছে। ইয়াৰ পৰা দেখি নাপায়। সেই তাৰ পৰা আপোনাৰ যেতিয়া নেকি এইটো ওখ হৈ যাব বস্তুটো, যেতিয়া নেকি পানীটো ষ্টপ কৰি দিব, তেতিয়া আপোনাৰ সেই সুৰুংগেদি পানীটো আহি মানে পাৱাৰ হাউচত পৰিব। ইয়াত পৰি মানে ইয়াতে পাৱাৰ উৎপন্ন হ'ব। ইয়াতে ন, মানে যিটো টাইবান বুলি কোৱা বস্তুটো কোনখন? টাইবান বস্তুটো ইয়াতে বহাব ন। তাতে মানে কাৰেণ্টটো উৎপন্ন হ'ব। ডেমটো এতিয়া হৈ আছে। ডেমটোৰ কাৰণে এতিয়া পানীটো মানে ইটো চাইডৰ পৰা 5টা টাৰ্নেল আছে। 5টা টাৰ্নেল আপোনাৰ এই পাহাৰৰ ভিতৰত যিটো আছে, ইখন পাহাৰত। এইটো পাহাৰ ন, ইখন পাহাৰৰ ভিতৰেদি পানীটো এইফালৰ পৰা ওলাই আহিছে। এইটো ওলাই আহিছে ন এইটো। এতিয়া মানে মেইন ডেমৰ দি পঠোৱা নাই মানে, এইটো ফালৰ পৰা দি আছে। ডেমেদি পঠোৱা নাই আপোনাৰ। মানে 5টা সুৰুংগ আছে, 5টা সুৰুংগেদি এতিয়া পানীটো পঠাই আছে মানে। তাৰপিছত ইহঁতে এইটো কাম কৰি আছে ন। মানে এইটো যদি ভেটি দিয়া হয় মানে এইটো কামটো কৰিব নোৱাৰিব, সেইটো কাৰণে মানে বেলেগ এটা ছাইডেদি পানীটো পঠাই আছে। আৰু নদীখন যিহেতু ডাঙৰ, ইমানবোৰ পানী ভেটি ৰখাটো সম্ভৱ নহয়, গতিকেলৈ এইটো কিবা নহয় কিবা এটা প্ৰচেষ্টা চলাবই লাগিব। তাত মানে আমাক যাবলৈ নিদিয়ে ন? নিদিয়ে। আপোনাৰ ওচৰলৈ যাব নিদিয়ে। এইফালে CISF আছে, আপোনাৰ এইফালেও CISF আছে। CISF ওচৰলৈ যাব নিদিয়েগৈ। যদি ডিউটি যোৱা মানুহ হয়, কাম কৰা মানুহ হয়, তালৈ যাবলৈ দিব। সেয়াই আৰু আমাক এতিয়া যাবলৈ নিদিয়ে। যিবোৰ পাৰিছোঁ, কিমানবোৰ সক্ষম হৈছোঁ, সেইবোৰ আপোনালোকক দেখাইছোঁ। আহক, যদি আপোনালোকে যদি চোৱাহি নাই, কিন্তু এইখন দলঙৰ পৰাই চাব লাগিব। বেছি দূৰ নহয়, ওচৰতেই মানে মেইন টাৰ্নেলটো মানে দেখিব পাব। আৰু ভিতৰত যিবোৰ আছে সেইবিলাক আপোনালোকে দেখা নাপাব। ইয়াৰ পৰা আপোনালোকে ইয়াত পাৰ্মিশ্যন ল'ব লাগিব, আৰু ভিতৰত ভিডিঅ' এলাউ নাই, যিহেতু CISF গোটেই আৱৰি থৈছে জেগাখিনি। এখন নদীখন, মেইন নদীখন।